তো গাইজ আজি ভাবিছোঁ এটা মই ভিডিঅ' এৰি দিম অলপ সৰুকৈ আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই মোৰ ফেচবুক পেজত আৰু ইউটিউব চেনেলত। আৰু বহুতে মানুহ ভাবে অন্ধ মানুহ বহুত কাম কৰিব নোৱাৰে, গতিকে মই আপোনালোকক আজি সৰু সুৰা কাম এটা দেখাই দি আছোঁ মই যে কাম কৰিব পাৰোঁ। আৰু মই নিজে আজি দাড়ি বনাম। এক নম্বৰ কথা, মই নিজে দাড়ি বনাম। বহুতে চকুৰে দেখা মানুহ নিজে দাড়ি বনাব নোৱাৰে, গতিকে মই আজি নিজে বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আৰু বহুতে ভাবে কি অন্ধ মানুহৰ পেজ ফ'ল' নকৰে বহুতে, কিন্তু মোৰ পেজটো ফ'ল'টো আগবাঢ়ি নাথাকে। ভিউজটো বহুত হয় কিন্তু ফ'ল'টো আগবাঢ়ি নাথাকে, কিয় বা মই নাজানো। সেই গতিকে মই অন্ধ মানুহ যে বহুত প্ৰতিভা আছে আৰু বহুত কাম জানে মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে শেষলৈ চাই থাকিব দেই। মই ষ্টাৰ্ট আৰম্ভ কৰিলোঁ। প্ৰথমতে মই পানী লগাই ল'লোঁ আৰু নাপিতবিলাকে কিবা এটা মলম লয়, মই নামটো নাজানো। মই আজি মলমটো নলওঁ, মই লৈছোঁ অকণমান ফেচাছটো লৈ লওঁ, তেতিয়া দাড়িটো বনাই বহুত ভাল লাগে। আৰু মই আমি বিলেট বুলি কওঁ, কিছুমান মানুহে খুৰ বুলি কয়। গতিকে মই আজি দুখন খুৰি দি একেলগে কাটিম, দুখন হাতেদি। আৰু মানুহে দেখা মানুহ চকুৰে চাইলে আচি চাই, আমি আচি বুলি কওঁ, কিছুমানে আইনা বুলি কয়। গতিকে মই আচিও নাচাওঁ, আইনাও নাচাওঁ, মই দুখন হাতত দুটা বিলেট লৈ কিনে মই পূৰা ফাষ্ট কাটিম। আপোনালোকে চাই থাকক। এইটো মই লগাইছোঁ ক্ৰীম মানে এইটো ফেচৱাছ। এই ফেচৱাছটো লগালে দাড়িটো বনাই ভাল লাগে। अभी मजा आएगा ना भिड़ो। বহুতে মোৰ ভিডিঅ'বিলাক চাই থাকে কিন্তু ফ'ল' কৰিব বেয়া পায়, কিয় বা মই নাজানো। মই কেতিয়াবা মনে মনে ভাবোঁ, সেই গতিকে ভাবিছোঁ আজি দেখা মানুহ কি গুণ আৰু নেদেখা মানুহ কি গুণ। গতিকে মই নেদেখে আজি মই দাড়ি বনাম। এই মই বিলেট কিছুমানে খুৰ বুলি কয়, গতিকে মই দুখন হাতে দুটা লৈ লৈছোঁ দেই। আপোনালোকে চাই থাকিব। अभी मजा आएगा ना भिड़ो। বহুত জলদি হৈ গ'ল, কিন্তু নাপিতত বহুত সময় লাগি যায়। আজিকালি মানুহৰ সময় নাই, বহুত সময় নাই, গতিকে নাপিতে আধা ঘণ্টা তাতে লাইন পাতিব লাগে আজিকালি। মোৰ কোনো লাইন নাই, কোনো ডাইৰেক্ট ঘৰতে মই বনাইছোঁ। চাওক বহুত পথখানিতে বহুত কাটি পেলালোঁ। এইবাৰ এখানি চাম। नहीं सारुण के यहाँ कुछ तो गड़बड़ है, जरूर कोई ना कोई गड़बड़ है। দেখিছেনে বহুত দাড়ি চাফা হৈ গ'ল নে? আপোনালোকে কমেণ্ট কৰি জনাব দেই, কিন্তু তেতিয়া ভাল লাগিব। আৰু পেজটো মই ফ'ল' কৰি দিব আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেতিয়া মানুহ দেখিব বা নেদেখা মানুহজনী দাড়ি বনাব জানে। আৰু বহুতে ভাবি থাকে অন্ধ মানুহে একো কৰিব নোৱাৰে, এতিয়া ভাল মানুহে দাড়ি কাটিব নোৱাৰে, কিন্তু মই নিজে দাড়ি কাটিলোঁ আজি।
চাওক আপোনালোকে চাওক ইয়াত দাড়ি ক'ত আছে, আপোনালোকে মোক দেখাই দিয়ক দাড়ি ক'ত আছে। তো গাইজ ভিডিঅ'টো চাই ভাল লাগিছে নে বেয়া লাগিছে ক'বচোন, একবাৰ কমেণ্ট কৰি জনাব। আৰু ফেচবুক লতিফ মিউজিক বুলি আছে চেনেলটো লতিফ মিউজিক, আৰু ইউটিউব চেনেলতো আছে লতিফ মিউজিক বুলি। গতিকে আপোনালোকে ভিডিঅ'টো ভাল লাগিলে পেজটো ফ'ল' কৰি দিব আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব। কিন্তু বহুতে মোৰ ফ'ল' নকৰে, কিয় বা বেয়া পাই চাগে। তো গাইজ আপোনালোকে চাই আছে ভিডিঅ'টো।
চ' গাইজ আপোনালোকে দেখি চকুৰে নিজে দেখিছে আৰু মইতো মিছা কথা কোৱা নাই চাই লওক কি ধুনীয়াকৈ মই চাফাকৈ বনালোঁ দাৰিকেলা কাটিকো দাৰি আছে নেকি বটল লাগিছে নাই হয় ন অঁ ইপিনে ইপিনে আছে নেকি নাই দেখোন দেখা মানুহ যেনেকৈ কাটে এনেকৈ কাটিব দিছিলে অঁ ঠিক আছে গাইজ ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈ চাব আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আকৌ এবাৰ কৈছোঁ পেজটো ফ'ল' কৰি দিব আৰু কমেণ্ট কৰি জনাব গতিকে ইমানতে আজি এৰো